অসমৰ প্ৰতিভাৱান অভিনেতা কিশোৰ দাস আমাৰ মাজত নাই। এই কথাষাৰ সকলোৱে জানে। কিশোৰ দাস খুব কম সময়ৰ ভিতৰতে জনপ্ৰিয় হৈ পৰিছিল। কিশোৰ দাসে অসমীয়া গীতত অভিনয় কৰাৰ উপৰিও ৰং আৰু ৰেঙনি চেনেলত ধাৰাবাহিক আৰু জ্যোতি ছবিতো অভিনয় কৰিছিল। ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক প্ৰথমতে দেখুৱাব খুজিছোঁ তেখেতে অভিনয় কৰা প্ৰথমটো গীত। পানী ভেকুলীয়ে কান্দিলে জানা তুৰু তুৰু, তোলৈ মনত পৰি থাকে পুৰু। আৰু ৰং চেনেলত অভিনয় কৰা প্ৰথমখন ধাৰাবাহিক হৈছে বিধাতা। বিধাতা ধাৰাবাহিকখনৰ কিশোৰ দাসে অভিনয় কৰা ভাল লগা দৃশ্যটো ইমান ফৰ্মেলিটিৰ দৰকাৰ নাই, মনটোহে আচল বস্তু। এটা শুদ্ধ আৰু পবিত্ৰ মন সকলোতকৈ ওপৰত। বেয়া মন আৰু বেয়া মনোভাৱ লৈ মানুহক দেখুৱাই ধৰ্ম কৰ্ম কৰি একো লাভ নাই মৌচুমী। মোৰ কথাবোৰ বুজিছানে? কিশোৰ দাসে ৰং চেনেলত অভিনয় কৰা আন এখন জনপ্ৰিয় ধাৰাবাহিক হৈছে বান্ধোন। তোক মোৰ দাদা বুলি ক'বলৈ লাজ লাগিছে। চিঞৰিব ময়ো জানো, চিঞৰিলে মিছা কথাবোৰ সঁচা হৈ নাযায়। কিশোৰ দাসে ৰেঙনি চেনেলতো অভিনয় কৰা আন এখন জনপ্ৰিয় ধাৰাবাহিক হৈছে নেদেখা ফাগুন। এয়াই আছিল কিশোৰ দাসে অভিনয় কৰা প্ৰথমটো গীত আৰু ৰং চেনেলত আৰু ৰেঙনিত অভিনয় কৰা জনপ্ৰিয় ধাৰাবাহিক কেইখন। তেখেত সদায় আমাৰ মাজত চিৰদিন জীয়াই থাকিব।